নমস্কাৰ বন্ধু বান্ধৱীসকল, বহু দিনৰ বিৰতিৰ পিছত আকৌ এটি নতুন ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। প্ৰিয় বন্ধু বান্ধৱীসকল, 2023 বৰ্ষৰ 27 অক্টোবৰত মুক্তি লাভ কৰা যতীন বৰা ৰাঘৱৰ পাছতে এইবাৰ আহি আছে যতীন বৰাৰ আন এখন ছবি চেলেঞ্জ। শেহতীয়াকৈ গুৱাহাটীৰ তাজ বিভান্তাৰ হোটেলৰ এক অনুষ্ঠানৰ মাজেৰে মুম্বাই চিনেমা লদিয়ে যতীন বৰা চেলেঞ্জ ছবিখনৰ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। ইয়াৰ লগতে ছবিখনৰ ফাৰ্ষ্ট লুক পোষ্টাৰ আৰু মোচন পিকচাৰ মুকলি কৰা হৈছে। এম মাছমে আলমৰ দ্বাৰা প্ৰযোজিত আৰু ছৈয়দ হাফিজুল ইছলামৰ সহ-প্ৰযোজিত পূৰ্ণদৈৰ্ঘ্যৰ চেলেঞ্জ ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয় কৰিব যতীন বৰাই। যতীন বৰাৰ চেলেঞ্জ ছবিখন পৰিচালনা কৰিছে NJ আৰু এদল যুৱ পৰিচালকে। আৰু ছবিখনৰ কাহিনী, চিত্ৰনাট্য আৰু সংলাপ বিশিষ্ট নাট্যকাৰ অভিজিত ভট্টাচাৰ্য। চেলেঞ্জ ছবিখনৰ চিত্ৰগ্ৰহণ কৰিব হৃদয় গগৈ আৰু একশ্যন নিৰ্দেশনাৰ দায়িত্বত থাকিব ৰাজেশ খান্নাৰ। লগতে ছবিখনৰ বাবে সুমধুৰ 5টা গীতত অসমৰ লগতে বলিউডৰ বহু নাম থকা কণ্ঠশিল্পীয়ে কণ্ঠদান কৰিব। যতীন বৰা আহিবলগীয়া এই চেলেঞ্জ ছবিখনৰ বহুতো ন-পুৰণি অভিনেতাৰ লগতে মুখ্য চৰিত্ৰৰ নায়িকাৰূপে অভিনয় কৰিব বলিউডৰ এগৰাকী জনপ্ৰিয় অভিনেত্ৰী। 2024 বৰ্ষৰ মে' মাহৰ দ্বিতীয় সপ্তাহৰ পৰা যতীন বৰাৰ চেলেঞ্জ ছবিখনৰ চিত্ৰগ্ৰহণৰ কাম আৰম্ভ হ'ব। চেলেঞ্জ ছবিখন অসমীয়া ভাষাত নিৰ্মাণ হ'লেও পিছলৈ হিন্দী আৰু বাংলা ভাষাত মুক্তি দিয়া হ'ব।